পাহৰিছিলোঁই তোমাক। কবিতাটি লিখিছে জেবিন চুলতানাই আৰু আবৃত্তি কৰিছে ত্ৰিলোচন মেধিয়ে। আহক সকলোৱে শুনো আহক এই কবিতাটি। পাহৰিছিলোঁই তোমাক, কিন্তু কিয় যে এনেকৈ হঠাৎ মনত পৰে তোমালৈ? কিয় মই পাহৰিব খুজিও পাহৰিব পৰা নাই তোমাক? বহুত চেষ্টা কৰোঁ তোমাক পাহৰিবলৈ, কিন্তু কিয় মোৰ মনৰ পৰা যাব নোখোজা তুমি? হাজাৰজনৰ লগতো ময়ো মুখ খুলি হাঁহিব বিচাৰোঁ, কিন্তু কিয় মোৰ মনটোৱে তোমাক বিচাৰি উচুপি উচুপি কান্দি উঠে কেতিয়াবা? কিয় প্ৰতিটো কথা তোমাৰ কথা মনলৈ আহে? কিয় তুমি মোৰ পৰা দূৰত থাকিলেও ওচৰত থকা যেন অনুভৱ হয়? সেই অতীতৰ ক্ষণবোৰ আজি সোঁৱৰিছোঁ, কেতিয়াবাই পাহৰিছিলোঁই তোমাক।